ইয়াত মানে ইমান কষ্ট কৰি আহিলোঁ। Hey guys, welcome to back my YouTube channel Anand Sangma vlog আৰু আপোনালোকে গম পাইছে আজি কিয় কৈ আছোঁ। তো আজি কৈ আছোঁ আমি ডিম্পুটা লগ কৰিবলৈ আৰু ডিম্পুটা আমাৰ গাঁওখনত আহি আছে। আমাৰ গাঁওখনত কিয় আহিব, কি কাৰণত আহি আছে সকলো যাম। চব ভিডিঅ'টো চাই থাকিব। এতিয়া আমি কৈ আছোঁ ডিম্পুটাক লগ কৰিবলৈ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পুটা লগ কৰিবলৈ কিমান কষ্ট কৰি আহিছোঁ আমি চাগে চাওক। ট্ৰেইন লাইন দুটা পাৰ কৰি কিনে আমি আহিছোঁ ডিম্পুটা লগ কৰিবলৈ। আৰু বেছি দিনে অলপ দূৰ গ'লে পাম আৰু ডিম্পুটা লগ। ডিম্পুত যিখন যাৰ ঘৰত আহিব সেইখন ঘৰলৈ আমি গৈ আছোঁ। আৰু ডিম্পুটা অলপ আগবাঢ়ি যাম, মানে ৰাস্তা বেয়া, জংঘলৰ মাজেদি আহি আছে। চ' আমি অলপ আগবাঢ়ি যাম। ইয়াত দেখিছে আপোনালোকে দুটা ট্ৰেইন লাইন পাৰ হৈ কিনে আমি ডিম্পুটা লগ কৰিব গৈ আছোঁ এতিয়া। চ' ভিডিঅ'টো চাই থাকিব। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে প্ৰথমবাৰ পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ডিম্পুতে কিয় আহিছে আপোনালোকে নিশ্চয় গমেই পাইছে থাম্বনেইলটো চাই কিনে। আৰু ডিম্পুতে যিজন ঘৰত আহিছে সেইজন ঘৰৰ ল'ৰাটো যিজন মানে ডিম্পুটাৰ প্ৰতিমূৰ্তি বনাইছিলে, গছৰ বনাইছে, বহুত কষ্ট কৰি বনোৱা হৈছিলে। আৰু সেই প্ৰতিমূৰ্তিটো নিবৰ কাৰণে ডিম্পুতে আহি আছে। আৰু যিজন ল'ৰাই বনাইছে তেওঁ মাত কাঢ়িব নোৱাৰে আৰু কাণেৰেও নুশুনে। ইমান টেলেণ্ট থকা ল'ৰা, ধুনীয়াকৈ পেইণ্টিং কৰিব পাৰে, আৰ্ট কৰিব পাৰে, সকলো ফালৰ পৰা মানে ইমান টেলেণ্টেড ল'ৰাটো। তো চব ভিডিঅ'টো চাই থাকিব, আপুনি দেখাৰ প্ৰচেষ্টা কৰিম। আজি আমি লগ কৰিব গৈছোঁ ডিম্পুটা এইখন মোৰ পিছফালে যিখন ৰাস্তা দেখিছে সেই ৰাস্তাৰে আহি আছে। আৰু ইয়াত জংঘলৰ চালনী বাগানৰ মাজে মাজে আহি আছে। আৰু আমি আগবাঢ়ি আহিছোঁ। আৰু অলপ সময় পিছত এই আমাৰ হাৰিমৰা গাঁৱৰ ঘৰৰ উদয়পুৰত তেওঁ আহিব আৰু উদয়পুৰ লগ পাম। মানে এয়া দেখিছে আপোনাক কিমান পিছল ৰাস্তা, এই যিখন ৰাস্তাৰে মানে ট্ৰেক্টৰটো চলে সেইখন ৰাস্তাৰে ডিম্পুটা আহিছে। আৰু ডিম্পুটাৰ গাড়ীখন ঠাৰ হোৱাৰ কাৰণে সেইখন ৰাস্তাৰে আহিব পৰা হৈ আছে। এয়া আপোনালোকে দেখিছে চাওক কেনেকৈ ইমান পিছল ৰাস্তা বোকাৰ মাজেৰে আহি আছে ডিম্পুটা, আৰু ইমান জংঘলৰ মাজেৰে আহিছে। ইয়াত আপোনালোকক দেখা পাইছে থাৰৰ কিমান শক্তি, থাৰ কেনেকৈ মানে পাহাৰ বগাব পাৰে বা পিছল ৰাস্তাৰে আহিব পাৰে। আজি আপোনালোকক দেখুৱাম থাৰৰ কিমান শক্তি, ইমান পিছল পানীৰ পৰা বৰষুণ দিয়াৰ পিছতো থাৰে কেনেকৈ আপখন উঠি আহিছে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এয়া ডিম্পুটা থাৰখন। বহুত দিন আমি ফটো দেখি আছিলোঁ, ভিডিঅ' দেখি আছিলোঁ, কিন্তু আজি ফাইনেলি আহি গ'ল আমাৰ ইয়াত ডিম্পুটা। চলো এয়া আমি গৈ আছোঁ এতিয়া ডিম্পুটাৰ লগত। ফাইনেলি ডিম্পুটা লগ পালোঁ আৰু ডিম্পুটাৰ থাৰত উঠিলোঁ। ডিম্পুটা কি ক'লে চাওক। বহুত ল'ৰা ছোৱালী ৰখি আছে ইয়াত, বাপৰে ইমান ভিতৰৰ পৰা মোৰ ভিডিঅ' চাই বহুত ধন্য মই। আৰু জীৱনত প্ৰথমবাৰ বুলি ক'লে কোনো ভুল নাই, মানে থাৰত উঠি পাই ইয়াত ডিম্পুটাৰ থাৰতে জীৱনত প্ৰথমবাৰৰ কাৰণে উঠিছোঁ। আৰু ইয়াত ডিম্পুটাৰ থাৰৰ মজা লৈ আছোঁ। তো চাই থাকিব ভিডিঅ'টো। এয়া হ'ল ডিম্পুটাৰ থাৰখন। জাষ্ট আহি পালে এতিয়া বিশ্বজিতৰ ঘৰত। আৰু ইয়াৰ গাড়ীখন পাৰ্কিং কৰিলে আৰু এতিয়া বিশ্বজিতৰ ঘৰত হাৰিমৰা উদয়পুৰ বুলি কয় ন। আৰু বিশ্বজিত কিন্তু এইটো যি লেভেলত বনাইছে, মই মানে ইয়াত মানে ইমান কষ্ট কৰি আহিলোঁ হৈ গ'ল। আৰু বেকগ্ৰাউণ্ড হিষ্ট্ৰীটো একদম বেয়া, মানে এনেকুৱা বস্তুবিলাক বনাই কি বিক্ৰী। কেমেৰা সম্পূৰ্ণ দিয়া আছে। তেওঁৰ চেণ্ডেল চাওক, তেওঁৰ লোগো, নাম, চলা কালাৰ সকলো মানে একজেক্টলি যিটো ফটোত আছিলে সেই ফটোৰ একজেক্টলি পুৰা ডিম্পুটা। এইটো সম্পূৰ্ণ কাঠেৰে বনোৱা হৈছিলে, সম্পূৰ্ণ কাঠেৰে বনোৱা হৈছে এইটো। আৰু বিশ্বজিতে ক'লে হ'ব অলপমান সেই আছে। আৰু কেমেৰা মোৰ লগতো আছে, চাওক মোৰ লগতো আছে। এইডালো দিছে, গোটেই দিছে। আৰু কি বনাইছে? আৰু দুটামান আছে মানে। কেনেকুৱা লাগিছে ডিম্পুটা? কি কম আৰু মস্ত ওজন আছে, পুৰা কাঠৰ হয়। দেখা কেনেকুৱা লাগে যে কিবা এনেকুৱা থাৰ্মকল বা কিবা, কিন্তু নহয়, সম্পূৰ্ণ কাঠৰ হয়। কিমান কষ্ট ইমান সন্মান। আৰু
বনাইছে তো ই মানে কি কৰে এনেকুৱা বস্তু বনাই পিনে বিক্ৰী কৰি পিনে চলি আছে তো আপোনালোকে প্লিজ আহি পিনে অৰ্ডাৰ দিব পাৰে ইয়াক বনাই দিব বা এইবিলাক বস্তু ল'ব পাৰে এইটো বনাইছে ৰনাল্ডো তাৰপিছত আৰু বনাইছে এইটো চুপাৰমেন বনাইছে এয়া আৰ্ট কৰি কিছুমান প্ৰাইজ পাইছিলে প্ৰাইজখিনি দেখাই দিছোঁ আপোনালোকক আৰু এয়া 2016 পাইছিলে স্কুলৰ পৰা এয়া ডিম্পুদাৰ ফটো 2021 আৰ্ট কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই মানে তেওঁৱে কিন্তু যিমান পাৰে কষ্ট কৰি কাম কৰি এনেকুৱা এইবিলাকৰ দেউতাক বনাই পিছত বনাই কিনে আৰু কিবা ৰং কাম কৰে পিছত চুলি টুলি আঁকিব যায় তেনেকৈ মানে দেউতাকো এটা বুঢ়া দেউতাক আছে তেওঁ তাক খুৱাই পঢ়ি আছে তেওঁ দাদা চাদা আছে কিন্তু এই দাদা চাদা মানে পালে দেউতাক নাই নাই একো নাই একো নাই একো নাই তো একেজন দেউতাক একদম সৰুতে হাতী ওলাই হাতীয়ে মানে মাকক আপুনি মনত আছেনে কি হৈছিলে মানে সেইবিলাক মাছে আৰু টকা পাব পোৱা নাই ইয়াত বৰ্তমান হাতী ওলাই মাজে মাজে ওলাই এতিয়া ওলাই লাহে আৰু